হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই কাকুমণি পুনৰবাৰ আমাৰ ইউটিউব চেনেল ৰং বিৰঙৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, সুস্থ আছে। তো বহুদিন আপোনালোকৰ মাজলৈ আহিব পৰা নাছিলোঁ, তাৰ বাবে মই বহুতেই দুখিত। তো বহুদিনৰ পিছত হ'লেও আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আগৰ দৰে এইটোতো মৰম দিব, ছাপোৰ্ট কৰিব। তো আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাব বিচাৰিছোঁ পূজা বুলি মইনো ক'ত গ'লোঁ। নলবাৰী জিলাৰ ক'তনো এই তিনিটা মন্দিৰ আছে সেয়া আপোনালোকক দেখুৱাম বুলি আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। তো এইটো বহুতেই নাজানে এই মন্দিৰকেইটা ক'ত আছে নলবাৰী জিলাত। তো বহুত ধুনীয়া ঠাই হয়। তো সেয়া আপোনালোকক দেখুৱাই যাম আৰু একেদিনাই তিনিটা মন্দিৰ দৰ্শন কৰিলোঁ। তো আপোনালোককো দেখুৱাই আছোঁ, ব'লক তেন্তে মোৰ লগত। আৰু আহি আছোঁ আমি গৰখীয়া থান, আৰু এইটো নলবাৰী জিলাৰ চামতাত হয় এই থানখন। হয়তো বহুতে নাজানে থানখন ক'ত আছে বা বহুতে হয়তো অহা নাই, কিন্তু বহুত ভাল লাগে, ধুনীয়া এটা পৰিৱেশ। তো এয়া দেখিছে গছ গছনিৰে আৱৰা। আৰু অলপ দিন আগতে ইয়াত সভা হৈ গ'ল মাঘৰ মাহত। তো সভা বহুত মানুহ হয় আৰু এই গৰখীয়া থান চামতা লিখা আছে। তো এয়া দেখিছে আৰু ইয়ালৈ আহি আছোঁ। তো ভিডিঅ'টো অলপমান কপা যেন হৈছে, আমি যিহেতু আমাৰ ঘৰৰ ওচৰতে, তো আমি খোজকাঢ়ি আহি আছোঁ, আহিয়ে ভিডিঅ' কৰি আছোঁ। তো সেইকাৰণে ভিডিঅ'টো কপি থকা যেন লাগিছে। আৰু মই ইয়াৰ চাৰিওফালৰ ভিউটো আপোনালোকক অলপ দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত দেখিছে মানুহ নাই, আৰু ইয়াত গছ গছনি গৰমৰ দিনত আহিও ইয়াত বহুতে বহি থাকে। এনে হ'লেও ঠাইখন বহুত ভাল লগা এটা পৰিৱেশ, শান্ত। আৰু ইয়াৰ গছ গছনিৰে আৱৰা দেখিছে, সৰু ল'ৰা ছোৱালীবোৰে খেলি আছে। আৰু এয়া গৰখীয়া থান চামতা এইখন মঞ্চ বনাই আছে, কমপ্লিট হোৱা নাই, এইবোৰ বনাই আছে। তো গোটেইখিনি কমপ্লিট হোৱা নাই, ইয়াতকৈ আৰু বেছি ভাল হ'ব পিছলৈ। তো এয়া দেখিছে সভা হৈ গ'ল 2 এদিনতে। আৰু এতিয়া কি কৰোঁ কি নকৰোঁ সেয়া আপোনালোকক দেখুৱাই যাম। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। टाटवीगलज्जलप्रवाह पावितस्थले गलेवलम्ब्य लम्बिताम्बुजङ्गतुङ्गमालिका टाटवीगलज्जलप्रवाह पावितस्थले गलेवलम्ब्य लम्बिताम्बुजङ्गतुङ्गमालिका वट्टमर्वयं चकार चण्डताण्डवं तनोतु नः शिवं शिवं। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া পূজা কৰি আছোঁ আৰু ইয়াত পূজা শেষ কৰি ঘৰলৈ যাম। তো তাৰপিছত আৰু ক'ত যাম কি কৰোঁ সেয়া দেখুৱাই যাম। তো নেক্সট এইবাৰ আহিলোঁ আন এটা মন্দিৰলৈ, আৰু বাহিৰৰ ভিউটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া দেখিছে কিমান গাড়ী মানুহ, তো পূজা বুলি। তো আপোনালোকে ধৰিব পাৰিছে কি মন্দিৰ এইটো। যদি নলবাৰী জিলাৰ কোনোবাই মোৰ এই ভিডিঅ'টো চাই আছে, তো কমেণ্টত জনাবচোন কোনে কোনে এই মন্দিৰলৈ আহিছে। আৰু ইয়াত বহুত ডাঙৰ দুৰ্গা পূজা হয়। তো হয়তো এই মন্দিৰ ভাগৰ কথা নজনা কোনো নাই কিজানি, যদি নলবাৰী জিলাৰ হয়। তো কোনে কোনে আহিছে কমেণ্টত জনাব, তেতিয়া মোৰো ভাল লাগিব। আৰু বাহিৰৰ ভিউ দেখুৱালোঁ, এতিয়া ভিতৰলৈ যাম আৰু ইয়াত ক'ত কি কৰোঁ, কি আছে কি নাই সেয়া আপোনালোকক সকলোবোৰ দেখুৱাই যাম। তো প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব, কোনো স্কিপ নকৰাকৈ। তো যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। তো ভিডিঅ'টো চাই থাকিব।
जलाटवी गगनजलप्रवाहपावितस्थले कलेवलम्ब्य लम्बिताम्बुजङ्गं कपालिकां नमट्टमट्टमन्निनादमट्टमर्वयुच्चकार चण्डताण्डवं तनोतु नः शिव जटाकटाः सम्भ्रमब्धमन्मलिन्दगज्जन्ति लोलवीचिवल्लरी विराजमानमं धगद्धगद्धगज्ज्वलल्ललाटकट्टप्रापके किशोरचन्द्रशेखरे रतिर्गुमिच्छरम् ॐ नमः शिवाय। তো ফ্ৰেণ্ডছ এয়া আপোনালোকক কিমান কি পাৰোঁ দেখুৱালোঁ আৰু আপোনালোকে দেখিছে কিমান মানুহ হৈছে। তো ইমান মানুহৰ মাজত ভিডিঅ' কৰি থকাটো ভাল নালাগে আৰু মোবাইলটো লৈ এনেকৈ ইমান মানুহৰ মাজত ভিডিঅ' তথাপি আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ যত্ন কৰিছোঁ। তো কি দেখুৱালোঁ কি নোৱাৰিলোঁ সেয়া ক'ব নোৱাৰোঁ। তো কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্টত জনাবচোন আৰু যদি সঁচাকৈ ভাল পাইছে তো লাইক কৰিব। আৰু এয়া আমি আহি আছোঁ ৰাজহুৱা শিৱ মন্দিৰ কুলবিল ঘাটত নলবাৰী জিলাৰে। তো ইয়াতো কি পাৰোঁ আপোনালোকক দেখুৱাই যাম। তো ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো। যদি সঁচাকৈ ভাল পাইছে তো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যদি মোৰ এই চেনেললৈ নতুনকৈ আহিছে কোনোবা তো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো বজাই অল কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আৰু পাই থাকে। তো ইয়াত চাকি জ্বলাবলৈ গৈ আছোঁ। তো চাকি জ্বলাই শিৱ বাবা ভোলানাথৰ ওচৰত মনে বিচৰা ধৰণে যাতে সুখী হ'ব পাৰোঁ, নিজৰ লগতে ৰাইজৰো যাতে ভাল হয় আৰু মনৰ আশা পূৰণ হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আহিছোঁ। তো ফ্ৰেণ্ডছ শেষত কৈছে দেৱাদিদেৱ মহাদেৱ বা ভোলানাথে যাতে সকলোৰে মনৰ কামনা পূৰণ কৰে, সকলোৱে মনে বিচৰা ধৰণে সুখী হয়, সকলোৱে মনত যি আশা কৰিছে, যি সকলোৰে আশা আকাংক্ষাবোৰ সফল হওক তাৰে বাবে নিজৰ লগতে সকলোৰে ভাল হওক সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তো সদাশিৱ বাবাই বিচাৰিলে হয়তো অসম্ভৱ কামো সম্ভৱ হয় বুলি কয়। তো সেয়াই হওক। তো আৰু কি ক'ম, এয়াই ক'লোঁ আৰু। তো মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ, ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো। আৰু যিসকল নলবাৰী জিলাৰ হয় তেওঁলোকে প্লিজ কমেণ্টত জনাবচোন। আৰু কোনে কোনে এই মন্দিৰলৈ আহিছে সেয়াও কমেণ্টত জনাব। আৰু যিসকলে অহা নাই তেওঁলোকেও আহিবলৈ মানে বিচাৰে যদি আহিব পাৰে। বহুত ধুনীয়া মন্দিৰ হয়। তো মন্দিৰ আচলতে ধুনীয়া বুলি কথা নাই, তথাপি আৰু বহুত ভাল লগা পৰিৱেশ, পৰিৱেশটোৰ কথা কৈছোঁ।
তো ভগৱানটো য'তে ত'তে পোৱা যায় যদি বিচাৰিব জনা যায় বুলি কয় আৰু সেইটো তো মই কৈছোঁ বহুত ধুনীয়া পৰিৱেশ তথাপি আহিব পাৰে যদি অহা নাই বা আহিব বিচাৰে তো আৰু কম দিনৰ ভিতৰত আপোনালোকক আকৌ লগ পাই আছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো আৰু যদি সঁচাই ভাল পাইছে তো এটা লাইক দিব লগতে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবা মোৰ এই চেনেললৈ নতুনকৈ ভিজিট কৰিছে তো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো বজাই অল কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকে তো পুনৰ নেক্সট ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ।